itu pun saya konai. Ibu saya lagi. Mitra lo lagi ha. Unpop খুবই ভাল। Menurut gue lah. ভবা নাছিলো লগ পাম বুলি। Saya guys, video harus saya mau saya upload video saya baca. Buat menurut dia kira. নমস্কাৰ শ্ৰদ্ধাৰ খানাৰ্থীসকল স্বাগতম জনাইছোঁ মোৰ মিণ্টুছ ব্লগ ইউটিউব চেনেলটোলৈ। আজি 15 আগষ্ট ৭৬তম স্বাধীনতা দিৱসৰ উপলক্ষে সকলোকে শুভেচ্ছা যাচিলোঁ মোৰ ফালৰ পৰা। 1947 চনতে আমাৰ ভাৰতখন স্বাধীন হৈছিল। আজিৰ দিনটোতে আমাৰ ভাৰতখন স্বাধীন হৈছিল সেই ব্ৰিটিছৰ দিনতে। আৰু ইমান বেছি নকওঁ, মই এইবিলাকৰ বিষয়ে মোৰ ইমান কোৱা অভিজ্ঞতাও নাই। আৰু আজি গৈ আছোঁ আমি গোৱালপাৰা ফালে যাম। কিমান দূৰ বাৰু একো ডিষ্টেঞ্চ লোৱা নাই, কিমান দূৰ বাৰু আমি যাম। আৰু আমাৰ লগত আছে বহুত কেইজন আছে আৰু বকৰপুৰে দুজনমান থাকিম বুলি কৈছে। তাৰপিছত আমি সকলোৱে মিলি পেলাই যাই আছোঁ। আৰু আজি লুকিছোঁ মই মামাৰ গাড়ীখন। এয়া চা মিটাৰটো জ্বলাই নাই, একদম মিটাৰটো বেয়া হৈ আছে একদম। আৰু আজি মামাৰ ডিউটি আছে, তাৰ কাৰণে মই গাড়ীখন লৈ আহিলোঁ আজি। আৰু সেইখন অনা নাই আজি, সেইখন দাদাই লৈ গৈছে গাড়ীখন, তাৰ কাৰণে এইখনকে আনি দিলোঁ। আৰু এইখনৰ লগতে আজি ফুল এনজয় ল'ম। ইয়াৰ আগত কি হৈছে, গছ লগাইছে, গছ কাটি আছে। চাওঁ গছ কাটি গৈছে, গছ ভাঙি গৈছিল গোটেই। আৰু আমি আহি পালোঁ তেলৰ ডিপু। ঐ মানুহ চাওঁ, তেলৰ ডিপুত পুৰা মানুহ হৈছে আজি, পুৰা সকলোৱে ৰাইড কৰিম বুলি ওলাইছে আজি। একদম ফিট হৈ আছে, একদম ফুল টেংকি আহিব নতুন নতুন। শান্তি আহিব নে কাটি আছে আহি পাই গ'লোঁ আমি নৰনাৰায়ণ সেতু। আৰু ইয়াতে অলপমান থাকোঁ, তাৰপিছত আৰু অলপ আগলৈকে যাম। তাতে যাই পেলাই আমি ঘূৰি আহিম। বেছি দূৰ নাযাওঁ, অকণমান আগত যাম আৰু তাৰ পৰা আমি আহিম। আৰু গাড়ীখনো বহুত কষ্ট পাই আছে একদম, যেতিয়াই চলাইছোঁ একদম, যেতিয়াৰ পৰা একদম ক'তো ৰখাই নাই, মানে এনেকৈ আহি আছোঁ আমি, ৰখাই নাই। আৰু ইয়াতে থাকি মজা লাগি আছে, কি ধুনীয়া এটা বতাহ, এটা শীতল বতাহ দি আছে, এটা ভাল লাগি আছে। আৰু এইফালে চাওঁ তামাম পানী, ইফালে একদম, আৰু এইফালে গাড়ী আহি যাব থাকে একদম, এইফালে পানীয়ে পানী হৈছে। আৰু চাওঁ ৱেডাৰটো চাওঁ গাইছ, কি ধুনীয়া বিউটিফুল হৈছে, একদম ধুনীয়া বিউটিফুল প্লেচ। আৰু গাইছ ইয়াতে থাকোঁতে আমি এজন ভাল বন্ধু লগ পালোঁ, পংকজ দা। আৰু খুব এটা ইচ্ছা আছিলে পংকজ দা লগ পোৱা, আৰু আজি ফাইনেলি লগ পাই গ'লোঁ। কেনেকুৱা? ভাল তোমাৰ ইফালে নিগিলে আহিবলৈ যোৱা নহ'ল, মানে এই গাড়ীত নাযামেই ভাবি আছিলোঁ, তাৰপিছত আহিলোঁ আৰু বহুত ভাল লাগিল লগ পাই আজি। ভাল লাগিল। আৰু গাইছ আহি পালোঁ আমি নৰনাৰায়ণ সেতুৰ পৰা আহি পালোঁ। অলপমান আগত গৈছিলোঁ, তাতে যাই পেলাই আহিলোঁ ডাইৰেক্ট, ভিডিঅ' কৰা নহ'লা। আৰু পংকজ ভাই যিটো গাড়ী চলাইছি না, মানে ক'ব লাগিব আজি চকু ৰঙা পৰি গৈছে। চাওঁ যিটো চলাইছি, মানে কি ক'ম, আজি এটা হেলমেট আছিলে আৰু চশমাযোৰ ভাঙি গৈছে। এটা হেলমেটৰ কাৰণে সি বাইক চলালে তাকে লাগে হেলমেটটো, আৰু মই সেনেকৈ আহি আছোঁ। আৰু যি স্পীড চলাইছে মানে ক'ব লাগিব। আৰু ইয়াতে আহি পেলাই আমি এইখিনি ধূপধাৰা শালপাৰা কয়, আৰু ইয়াতে আহি পেলাই অকণমান ৰেষ্ট লৈ আছোঁ আমি। আৰু লগৰকেইটা আহিছিলে, তাহাঁতে গেছি আগত একদম ঘৰে যাই বল ঠিক উপায় নাই আৰু
আৰু কিবা খাব লাগিব, ভোক লাগি আছে বহুত, তামাম ভোক লাগিছে, পুৱাৰ পৰে খোৱা নাই। আৰু আজি পংকজ ভাইক লগ পাই পেলাই ধুনীয়া লাগিল দেই, মানে এইটো পংকজ ভাই কোৱা নাই, এই পংকজ ভাইটো সদায় থাকে। ঐ মিত্ৰক লগ পাই পেলাই কেনে পালি হা? অনুভৱ খুবেই ভাল, অনুভৱ খুবেই ভাল। ভবা নাছিলোঁ লগ পাম বুলি। ভবা নাছিলোঁ আচ্ছা কি গাইজ ভিডিঅ'টো ভবা নাছিলোঁ দেই। পংকজ দা আপুনি যদি ভিডিঅ'টো চাইও আছা, বহুত বহুত মৰম দিব বুলি আশা থাকিলা। আৰু ছেকেণ্ড টাইম লগ পাইছোঁ, ছেকেণ্ড টাইম কলেজৰ সন্মুখত লগ পাইছিল নে একবাৰ? বামনি গাঁৱত লগ পাইছিল, আৰু আজি লগ পালা। মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ আজি, আৰু পংকজ দা লগ পাই পেলাই বহুত বহুত ভাল লাগিলে। আৰু পংকজ দাৰ কাৰণে সকলো গাইছ এটা লাইক কৰি যাবা। আৰু পংকজ দা আপুনি যদি ভিডিঅ'টো আছে মৰম দিব আৰু ভাইটি বুলি ক'লে নিজৰ। ঠিক আছে, কিয়া বাট হে, তিনিটা আৰু চাওঁ একদম গাড়ী তামান কষ্ট পাইছে আজি, মামাৰ গাড়ী তামান কষ্ট পাইছে একদম। কি কাৰ লগত হা? কাৰ লগত কি নকোৱা? কাৰ লগত? ভাগিনৰ লগত মামা ভাগিন। আৰু গাইজ ভিডিঅ'টো চাই পেলাই কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিজৰ ভাইটি বুলি ক'লে গাইজ। আৰু বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আৰু বহুত শ্বৰ্ট লোৱা হৈছে, তাৰ কাৰণে ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ গাইজ আজিলৈ। বাই বাই, নেক্সট ভিডিঅ' লগ পাম, ক'ত যাওঁ নকম। এতিয়া ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, আৰু তাতে কৈ আছোঁ মই ক'ত যাওঁ।